প্ৰথমতে আপোনালোক সকলোকে আজিৰ এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখুৱাম বিশেষ আৰু অদ্ভুত প্ৰতিভাৰ গৰাকী বিশ্বজিৎ কোচৰ কলা কৌশলৰ নিদৰ্শন। বৰ্তমান সমগ্ৰ অসমতে তেওঁৰ ভিডিঅ'সমূহ ভাইৰেল হৈ পৰিছে আৰু ভাইৰেল হৈ পৰিছে এই বিশ্বজিৎ কোচ। আৰু উক্ত বিশ্বজিৎ কোচে গোৱালপাৰাৰ এখন পিছপৰা গাঁৱত তেওঁৰ দেউতাকৰ লগত বসবাস কৰে আৰু এই পিছপৰা গাঁওখনৰ পৰাই সৰ্বব্যাপী চৰ্চিত হৈ পৰিছে প্ৰতিভাৱান বিশ্বজিৎ কোচ। বিশ্বজিৎ কোচৰ হাতৰ পৰশত নিৰ্জীৱ কাঠৰ টুকুৰায়ো প্ৰাণ পাই উঠে। প্ৰতিটো নিৰ্জীৱ কাঠৰ টুকুৰাক প্ৰাণ দিয়ে বিশ্বজিৎ কোচে। তেওঁ কাণেৰেও নুশুনে, কথাও ক'ব নোৱাৰে, কিন্তু বিশেষভাৱে সক্ষম এই ল'ৰাজনৰ নিপুণ শিল্প কৌশলে বাৰুকৈ আপ্লুত কৰিব আপোনাক। তেওঁৰ সুদক্ষ নিপুণ দুখন হাতেৰে সাজি উলিয়াইছে বহুজনৰ প্ৰতিমূৰ্তি। সম্পূৰ্ণ একে ৰূপ আৰু সাজত এটা কাঠৰ টুকুৰাৰ পৰাই সাজি উলিয়াব পাৰে সুন্দৰ প্ৰতিমূৰ্তি। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদিকে ধৰি বহুজনৰ প্ৰতিমূৰ্তি সাজি উলিয়াইছে বিশ্বজিতে। সঁচাই এক আচৰিত আৰু বিৰল প্ৰতিভাৰ অধিকাৰী বিশ্বজিৎ কোচ। চাওঁ আহক কিদৰে তেওঁ সাজি উলিয়াই অপূৰ্ব সুন্দৰ এই কাঠৰ মূৰ্তিসমূহ। আৰু এই বিশ্বজিৎ কোচৰ মেইন চেনেলৰ ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে গৈ সেই বিশ্বজিৎ কোচৰ মেইন চেনেলটো ছাবস্ক্ৰাইব কৰি তেওঁক আৰু এখোজ আগবাঢ়ি যাবলৈ সহায় কৰে যেন। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।